ব্যাপক হাৰত অবৈধ বেদখল চলিছে আৰু বেছিভাগ সন্দেহযুক্ত বাংলাদেশীয়ে অবৈধ বেদখল কৰিছে। সমূহ সংৰক্ষিত বনাঞ্চল সত্ৰৰ মাটি চৰকাৰী ভূমিত বেদখল হৈ আছে, বেদখল উচ্ছেদ হ'ব লাগিব। কিন্তু ভূমিহীন হ'ল বুলিয়ে য'তেই চৰকাৰী মাটি খালী থাকে তাতেই গৈ যিমান পৰ্যায়ৰ মন যায় সিমান পৰ্যায়ৰ মাটি কোনোবাই সিমান পৰিমাণৰ মাটি দখল কৰিব, এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি। অবৈধ বেদখল উচ্ছেদ হ'ব লাগিব। কোনো কাৰণত যাতে ভূমিহীন মানুহক সংস্থাপন কৰাৰ নামত একোখন জিলাৰ জনগাঁথনি সলনি নহয়, চৰকাৰে সেই কথাটোত গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু উৰিয়াম ঘাটতো বেদখল উচ্ছেদ হ'ব লাগিব। কাৰণ মাটিৰ বেদখলৰ লগত দুটা বিষয় স্পষ্টভাৱে জড়িত হৈ আছে। এটা হৈছে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, আনটো হৈছে জনগাঁথনিৰ পৰিৱৰ্তন। সেই কথাটো ওলাই কৰিব পৰা নাযায়। কাৰণ আমি দীঘলীয়া সময়ত এতিয়া দেখিছোঁ যে যিসকল লোক ভূমিহীন, চাওক ভূমিহীন আৰু যদি বৈধ ভাৰতীয় নাগৰিক তেখেতসকলে চৰকাৰী নীতিৰ আধাৰত পুনৰ সংস্থাপন পাবই, সেইটো এটা নিয়ম, সাংবিধানিক কথা। কিন্তু ভূমিহীন হ'ল বুলিয়ে য'তেই চৰকাৰী মাটি খালী থাকে তাতেই গৈ যিমান পৰ্যায়ৰ মন যায় সিমান পৰ্যায়ৰ মাটি কোনোবাই সিমান পৰিমাণৰ মাটি দখল কৰিব, এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি।